বা কোনোবা মানুহৰ কথা লৈ পেলাই আপুনি যদি কাম কৰে মৰি যাব বেছলেছ কথা এইবিলাকত বিশ্বাস কৰি কিবা কৰি যদি কোনোবাই কাম কৰে মৰি যাব সি এলায়েন্সত থাকিছে বুলি এই বিজেপি বা এলায়েন্স চৰকাৰে বিটিচিত এক্সট্ৰাকে কিবা কৰিব সেইটো নহয় বিটিচি কৰিব বিপিএফে কৰিব পৰ্বতজোৰা এই দেৱীতলাত আমি ইলেকশ্যন আগন্তুক ইলেকশ্যনটো লৈ পেলাই যিটো প্ৰচাৰৰ যিটো মিটিং ইয়াত উপস্থিত হ'বলৈ পাই মই খুব নিজকে ভাল লাগিছে আমাৰ লগত আছে আমাৰ দেহাছা বসুমতাৰী আছে আৰু আপোনালোকে দেখিছে আমাৰ লগত কেণ্ডিডেট আছে পৰ্বতজোৰা এলএচি ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া আৰু কাম্পা বৰগয়াৰী একেলগে মুনমুন বাইদেউ একেলগে আমি আছো মুঠতে সব জাতি জনগোষ্ঠী আহিছে গাৰো আছে ৰাভাও আছে আদিবাসীও আছে মুছলিমো আছে বড়ো আছে নাথযোগী আছে সূত্ৰধৰ গোৰ্খা যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত সব জাতি জনগোষ্ঠীৰ পৰা আহিছে আহা মানি আমি 100% চিয়ৰ ল'ব পাৰে যে আমি পৰ্বতজোৰা এলএচি হিচাপে আমি জিকাটো 100% আৰু মই যেটো দেখিবলৈ পাইছে 15টা ভিতৰত এই পৰ্বতজোৰাই হাইষ্ট ভোট লৈ পেলাই জিকাৰ সম্ভাৱনাটো মই বেছি দেখিছে জিকাটো জিকিব এতিয়া টপ ৰেঙত থাকিব পাৰিব না নাই এটোৱে চ্যালেঞ্জটো হিটোহে দেখা গৈছে যে কংগ্ৰেছৰ যিটো পাৰ্টি আছে তেখেতে কংগ্ৰেছৰ মই অলৰেডি কৈছে কংগ্ৰেছ হওক ইউপিপিএল হওক বা অন্যান্য যিকোনো দল কমপ্লেইনটো দিবই কমপ্লেইন দি কি কৰিব কিহৰ কমপ্লেইন দিব ক'ব পাৰে আমি মানে মুছলিম সম্প্ৰদায়ৰ মাজত ক'ব পাৰে যে বিপিএফে বিজেপিৰ লগত আছে ভোট দিব নালাগে এইবিলাক ক'ব পাৰে ইয়াৰ উত্তৰটো মই অলৰেডি দিছে যে কি স্বাৰ্থত বিটিচিয়ে বিপিএফৰ হাতত আছে বিপিএফে কাম কৰিব এই অঞ্চলত আৰু আমি দিছপুৰ বা দিল্লীত যেহেতু বিজেপি এনডিএ চৰকাৰ আছে ইহঁতৰ পৰা আমাৰ পুঁজি আনিব পেলাই আমি কাম কৰিব লাগিব আমি মিলি পেলাই কিন্তু বিটিচি ক্ষেত্ৰত আমি অকলে আছে একো কৰিব নোৱাৰে আৰু দিছপুৰৰ আমাৰ চৰকাৰ যেহেতু বিজেপিৰ নেতৃত্বত হ'বলৈ গৈ আছে আমি এলায়েন্সত থাকিম এলায়েন্সত থাকিছে বুলি এই বিজেপি বা এলায়েন্স চৰকাৰে বিটিচিত এক্সট্ৰাকে কিবা কৰিব সেইটো নহয় বিটিচি কৰিব বিপিএফে কৰিব প্ৰমোদ বড়ো বা কোনোবা মানুহৰ কথা লৈ পেলাই আপুনি যদি কাম কৰে মৰি যাব বেছলেছ কথা এইবিলাকত বিশ্বাস কৰি কিবা কৰি যদি কোনোবাই কাম কৰে মৰি যাব সি কৈছে উচ্ছেদ হ'ব পৰ্বতজোৰা যদি বিপিএফ ইয়াৰ পৰা জিকে আৰু বিজেপি চৰকাৰ হ'লে উচ্ছেদ সেই কাৰণতে কৈছো মই ইয়াৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যাব এইবিলাক কি এক্সিডেণ্ট হৈ ভাঙিছে না কোনোবা মাৰি পেলাই ভাঙি দিছে এইটোতো কি আচ্ছা ওদালগুৰি আৰু যিহেতু ওদালগুৰিত ডিফেন্স ব্যুৰো আছে আফচুৰ প্ৰেচিডেণ্ট আপোনালোকে বিচাৰে নেকি আগৰ নিচিনা এই এফচি অফিচৰ পৰা এই বিটিচিখন চলোৱা 5 বছৰ ইউপিপিএলএফ পৰা অফিচ কৰিছে আফচি অফিচৰ পৰা তো এই মানুহে আজি আৰু এমএলএ হ'ব কাৰণে কেণ্ডিডেট দিছে বা ইলেকশ্যন কৰিছে এই এনেকুৱা মানুহক কোনে ভোট দিব এফচি অফিচৰ পৰা চলোৱা চৰকাৰ চলোৱা বিটিচি অফিচৰ পৰা চলাব লাগিছে চৰকাৰটো কিন্তু ইহঁতে চলাইছে আফচি অফিচৰ পৰা চলোৱা মানে অকল বড়ো কোন মুছলিম কোন গাৰো ৰাভা চিনি পায় নেকি আফচি হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কোনোবা মুছলিমৰ কাৰণে কোনোবা ৰাজবংশীৰ কাৰণে কোনোবা গাৰো ৰাভাৰ কাৰণে বা কোনোবা বেংগলীৰ কাৰণে কাম কৰা সংগঠন নহয় আফচুটো হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন সি বড়ো জাতিৰ কাৰণে কাম কৰিব তামোলপুৰ আমাৰ 15টা সেঞ্চুৰী এই হাৰা জিকাৰ কথা কিয় সুধি আছে আমি কৈছে আমাৰ বিপিএফ বিজেপি আৰু এজেপি আমি একেলগে আছে 15টা সিট আমি দিছপুৰত দিব লাগে একেলগে বাস আমি দিওঁ এইবিলাক পিছত মিনিষ্টাৰ ডাঙৰ কথা নহয়
জিকি যাওক, চৰকাৰ বনাওক, ইয়াৰ পিছত মন্ত্ৰীৰ কথা আলোচনা কৰিব।